নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল DDEarth চেনেললৈ তোমালোক সকলোকে স্বাগতম জনাইছো আজি হৈছে ভিডিও নম্বৰ 13 তোমালোকে জানা আমি ইতিমধ্যে HS ফাইনেল ইয়াৰ 2025 ৰ বাবে কমন কোৱেশ্চন এনসাৰ আলোচনা কৰি আছো আজি মই 3 মাৰ্কছৰ কোৱেশ্চন লৈ আহিছো আৰু আজিৰ ভিডিওটো এটা বিশেষ ভিডিও হ'ব এই কাৰণে যে যেটো মই প্ৰথম প্ৰশ্ন ৰাখিছো এই প্ৰশ্নটো আগৰ মই এটা ভিডিওত তোমালোকক হোমৱৰ্ক হিচাপে দিছিলো আৰু বহু ছাত্ৰ-ছাত্ৰীয়ে এই প্ৰশ্নটোৰ উত্তৰ কৰি মোলৈ WhatsApp যোগে পঠাইছে আৰু তেওঁলোকৰ পৰা মই নিৰ্বাচন কৰি ভাল উত্তৰ এটা ৰাখিছো তোমালোকে ভিডিওটো চাই গৈ থাকিলে বুজিব পাৰিবা প্ৰথম প্ৰশ্নটো হৈছে অসমৰ জল পৰিবহনৰ ওপৰত এটা চমুটুকা লিখা দ্বিতীয় প্ৰশ্ন ধাৰণক্ষম উন্নয়ন বুলিলে কি বুজা আমি এই দুইটা প্ৰশ্ন আৰু ইয়াৰ লগত সংগতি থকা অন্য ধৰণৰ প্ৰশ্ন এই ভিডিওটোতে আলোচনা কৰিম অসমৰ জল পৰিবহনৰ ওপৰত এটা চমুটুকা লিখা 2020 চনত এই প্ৰশ্নটো আহিছিল আৰু মই কৈছোৱে যে এইটো মই ইয়াৰ আগৰ এটা ভিডিওত হোমৱৰ্ক হিচাপে দিছিলো আৰু তাৰ বাবে 7 দিনৰ সময় দিছিলো বহুতো উত্তৰ মোৰ WhatsApp যোগে আহিছে তথাপিতো কিছুমানৰ নাম তাত উল্লেখ কৰা হোৱা নাই বা ঠাই নাম উল্লেখ কৰা হোৱা নাই কাৰণে মই তেওঁলোকৰ নাম ল'ব নোৱাৰিম কেইজনমানৰ নাম মই নিশ্চয়কৈ ল'ম অসম এখন নদীমাতৃক ৰাজ্য অসমৰ প্ৰধান নদী বৰাক আৰু ব্ৰহ্মপুত্ৰকে ধৰি বহুখিনি নৈ উপনৈ অসমত পোৱা যায় এই নদ-নদী সমূহত পূৰ্বৰে পৰা জল পৰিবহন কাৰ্য চলি আছে স্থলপথ ৰেলপথ বা আকাশী পৰিবহন এই আটাইবোৰৰ ভিতৰত জল পৰিবহন পুৰণা আৰু ফলপ্ৰসূ জল পৰিবহনত খৰচৰ মাত্ৰা একেবাৰে কম হোৱা বাবে এই পৰিবহন জনপ্ৰিয় অসমৰ সীমাত যদিও সাগৰ বা মহাসাগৰ নাই তথাপি হদিয়া ধুবুৰী সংযোগী ব্ৰহ্মপুত্ৰৰ ওপৰৰ 2 নং ৰাষ্ট্ৰীয় জলপথৰ দ্বাৰা আন্তৰ্জাতিক জল যোগাযোগ স্থাপনত সহায়ক হৈ আহিছে অসমত এতিয়াও জল পৰিবহনৰ উন্নয়ন যথেষ্ট থল আছে উচিত ব্যৱস্থাৰে ন প্ৰযুক্তিৰ সহায়ত এই ব্যৱস্থা অধিক ফলপ্ৰসূ কৰি তুলিব পৰা যাব এইখিনি অসমৰ জল পৰিবহন সম্পৰ্কীয় প্ৰশ্ন আৰু লগতে ইয়াৰ উত্তৰ মই তোমালোকলৈ আগবঢ়ালো আৰু এই উত্তৰটো মই বিশেষভাৱে কেইবাজনো ছাত্ৰ-ছাত্ৰীৰ উত্তৰৰ পৰা লৈছো তাৰে ভিতৰত মই নাম ল'ব লৈছো সায়েদা শাহিন শাহ সুলতানা কামৰূপ ৰুৰেলৰ পৰা তেখেতে লিখিছে জাহিৰ ৰহমান তেওঁ লিখিছে মৰিগাঁৱৰ পৰা আৰু মইনুল হক বঙাইগাঁৱৰ পৰা লিখিছে তোমালোক আটাইলৈকে ধন্যবাদ জনাইছো আৰু বহু ছাত্ৰ-ছাত্ৰীয়ে যিসকলে মোলৈ এই উত্তৰটো পঠাইছে তেওঁলোককো ধন্যবাদ জনাইছো তেওঁলোকে মাথো লিখাৰ লগত নাম আৰু ঠাই নাম উল্লেখ নকৰাৰ বাবে মই ইয়াত তেওঁলোকৰ নাম ল'ব নোৱাৰিলো যা হওক তোমালোকে পৰীক্ষাৰ প্ৰস্তুতি চলাই গৈ থাকা এতিয়া আমি আহো দ্বিতীয়টো প্ৰশ্নলৈকে ধাৰণক্ষম উন্নয়ন বুলিলে কি বুজা কোৱেশ্চনটো আহিছিলে 2023 যাক কোৱা হয় সাস্টেইনেবল ডেভেলপমেন্ট ইয়াৰ উত্তৰটো এনে ধৰণৰ হ'ব কোনো নিৰ্দিষ্ট সমাজ এখনৰ অৱস্থা আৰু সমাজখনে লাভ কৰা পৰিৱৰ্তন প্ৰক্ৰিয়াৰ অভিজ্ঞতাক বুজাবলৈ উন্নয়ন শব্দক সাধাৰণ অৰ্থত প্ৰকাশ কৰা হয় প্ৰাকৃতিক সম্পদৰাজিক মানুহৰ সুবিধাৰ হকে নানান প্ৰযুক্তি খটুৱাই ব্যৱহাৰযোগ্য কৰি তুলি এখন সমাজৰ উন্নয়ন সাধন কৰা হয় কিন্তু অত্যাধিক উন্নয়ন বা প্ৰাকৃতিক সম্পদৰ ওপৰত অত্যাধিক হেঁচাই পৰিৱেশৰ ভাৰসাম্য বিঘ্নিত কৰিব পাৰে সেয়ে পৰিৱেশৰ ভাৰসাম্য অটুট থকালৈহে উন্নয়ন হ'ব লাগে এনেকৈ পৰিৱেশৰ ভাৰসাম্য ৰক্ষা কৰি আৰু ভৱিষ্যত প্ৰজন্মলৈ সুৰক্ষিত কৰি ৰাখি কৰা উন্নয়নকে ধাৰণক্ষম উন্নয়ন বোলা হয় আশা কৰিছো এইটো তোমালোকে ভালকৈ বুজি পাইছা আৰু পৰীক্ষাত নিশ্চয় এনে ধৰণে লিখিব পাৰিবা এতিয়া মডেল কোৱেশ্চন বা এই ধৰণৰ লগত জড়িত থকা প্ৰশ্ন কেনে ধৰণৰ আহিব পাৰে মই 2 মাৰ্কছৰ প্ৰশ্নত এই প্ৰশ্নটো ৰাখিছোৱে যে আমাৰ যি 2 নং ৰাষ্ট্ৰীয় জলপথ আছে এই জলপথে কোন দুখন ঠাই সংযোগ কৰিছে সেইটো এটা প্ৰশ্ন হ'ব পাৰে আৰু মই ইতিমধ্যে সেই প্ৰশ্নটো ইয়াৰ আগৰ ভিডিওত ৰাখিছো গতিকে ইয়াত আৰু বেলেগকৈ মই মডেল কোৱেশ্চন হিচাপত দিয়া নাই আশা কৰিছো তোমালোকে ভিডিওটো চাই ভাল পাইছা আজি ভিডিওটো ইমানতে সামৰিছো ধন্যবাদ